আইতাও তোলে আজি বৰকৈ মনত পৰিছে আজি তোক হেৰুৱা 3 দিন হ'ল কিমান সৰুৰে পৰা আজি পৰ্যন্ত ছোৱালী মাক হ'লো 14 বছৰ হ'ল ছোৱালী আজিলৈকে তোৰ মৰম পাইছিলোঁ ঘৰলৈ আহিলে তই আহিছি পালিহি ইমান দিনৰ মূৰত তহঁতৰচোন ঘৰলৈ মনতে নপৰে আজি চাচোন সৌ চৰাইজাকে তই নাই কাৰণে কেনেকৈ ৰৈ আছি তই সদায় ৰুটি দিয় নহয় পিঠা দিয় নহয় এয়া চা আজি লখিমীয়ে তোৰ কাৰণে পিণ্ড দিবৰ কাৰণে সাজু হৈছে নৈ পাৰলে দেউতাই দেখিছ নহয় মনত কিমান দুখ লৈ তই নাই কাৰণে বহি আছে সঁচাকৈ তই যে আমাক একদম বহুত মৰম দি থৈ গ'লি সেইবোৰ হয়তো আমি মৰা পৰ্যন্ত পাহৰি নাযাওঁ আইতা ঘৰখনত জাননে আজি তোৰ অনুপস্থিতিত কেনেকুৱা এটা পৰিৱেশ আমিবোৰে হয়তো বুজাবই নোৱাৰোঁ আইতা তোৰ মৰমখিনি আজি চাচোন তই নাই কাৰণে দেউতাই কেনেকৈ মন মাৰি বহি আছে হোৱা কলপাত এইফালে চা তই আইমণি চিঞৰি থাক নহয় আজি তই নথকা ঘৰখনত আইমণিয়ে ঘৰ মুচি আছে তোৰ কাৰণে হোৱা তোৰ ৰুমটো আজি খালী বিচনাখন নাই বিচনাখন তোৰ কাৰ লগতে দি দিলে আকৌ হোৱা দেখিছ নহয় তোৰ কাৰণে চবেই প্ৰসাদ সিজাই থৈছে আৰু এইখনৰ পৰা তোক দেউতাই সদায় চাই থাকে তই কেনেকৈ শুই আছ ভালে আছ নে নাই আজি ঘৰখনৰ সঁচাকৈ তই নথকা দেখি ইমানেই এটা বেয়া পৰিস্থিতি হৈছে মই ক'ব নোৱাৰোঁ সুখটোৱে প্ৰতি মুহূৰ্তত খুন্দা মাৰি ধৰিছোঁ আইতা সেয়া দেখিছ নহয় তোৰ পিণ্ড দিবৰ কাৰণে সকলোৱে বস্তুখিনি ৰেডি কৰিছে আৰু বিজু পেহীয়ে জাননে কিমান দুখ কৰি আছে এয়া চা মৃত্যকে হেনো ইয়াত পানী খাব বুলি ময়ে থৈ দিছিলোঁ আৰু এনেকুৱা লাগিছে তই যেন মোক মাতিছ তোন বুলি এয়া চা তোৰ কাৰণে এজন বাহ্মণ মাতিলে গম পাওঁনে দেউতাই তাৰপিছত এয়া নীতি নিয়ম কৰিছে হোৱা তই জগন্নাথ ভিন্দই তোৰ কাৰণে নাৰিকল গুচাই আছে দুখত গোটেইবোৰে মনবোৰ ভগা কি কবি বুকুত যেন চবৰে কিবা সুখটোৱে খুন্দা মাৰি ধৰিছে এয়া দেখিছ নহয় আগতেও হিচাপ কৰি থকা তোৰ লখিমীজনীয়ে হোৱা তোৰ কাৰণে যিখিনি বস্তু থৈছে সেইখিনি ৰেডি কৰিছে ইয়াত হেনো তোক খোৱাই থৈছিলে সেইকাৰণে জেংডাল দি থৈছে আৰু এইডোখৰ হেনো গোবৰে মুচি দিলে হেনো শুদ্ধ হয় আৰু চা এইজনৰ ওচৰতে আমি নীতি নিয়মবোৰ কৰিছোঁ তই আঁতৰৰ পৰা চাই আছ নহয় কিবা যদি ভুল হৈছে আমি নজনাবোৰ তই ক্ষমা কৰি দিবি দেই ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ তোৰ আত্মাটোৱে যাতে সৰগত স্থান পায় আৰু জনমে জনমে তই যেন আমাৰে আইতা হৈ প্ৰতি জনমে থাক এয়া দেখিছ নহয় বিজু পেহী আজি মনটো বহুত বেয়া বহুত কান্দিছে বিজু পেহী যে মানুহজনো নাই আৰু তয়ো গুচি গ'লি দুখতে কান্দি আছে এয়া দেখিছ নহয় ইটোক আজি ৰাতিপুৱা ইমান বিচাৰিছে তোৰ মৰিশালীটোৰ ওচৰলৈ গৈ সুধিছে আইতাই কেলে মোটা নাই ক'ত গ'লনো বাৰু নাহে কিয় বিভিন্ন প্ৰশ্ন কৰি আছে গম পাৱনে মই বুজাই সান্তনা দিছোঁ লগতে সি চাচোন কেনেকৈ জানিছে সেৱা কৰিবলৈ তোক আনকালে হেনো সেৱা কৰি থাকে এয়া মাহঁতে সকলোৱে সেৱা কৰিছে তোক এতিয়া দেউতাই হেনো পিণ্ড দান কৰিবলৈ যাব দেউতাই হেনো নদীৰ ওচৰতে কৰিব তোৰ পিণ্ড গৈ যাতে গংগাত পৰে চাচোন দেউতা তোৰ প্ৰতি কিমান মৰম এয়া মৰাৰ পিছত হেনো ঘৰখন অশুদ্ধ হয় বুলি নিয়ম আছে এয়া বিজুপিয়ে তোক শুৱা ঠাইখনত শুদ্ধি পানী ছটিয়াইছে লগতে গোটেই ঘৰখনতে নীতি নিয়ম অনুসৰি শুদ্ধি পানী ছটিয়াইছে জানো তই আমাৰ কাৰণে সদায় পবিত্ৰ কি কবি আমাৰ সমাজৰ কিছুমান নীতি নিয়ম আছে নহয় সেইকাৰণে তই সাঁতৰি যোৱাৰ পাছত হেনো ঘৰখন অশুদ্ধ হয় আইতা তই যে সদায় ক মাক তই মোৰ বৰজী বুলি আজি এয়া দেখিছ নহয় তোৰ বৰজীজনীয়ে কেনেকৈ মূৰ গা ধুই তোৰ কাৰণে এইবোৰ নিয়ম কৰিছে তই আঁতৰৰ পৰা আশীৰ্বাদ কৰিবি দেই নিৰোগী হৈ থাকিবলৈ আৰু তই যাতে গোটেই পৰিয়ালটো কল্যাণ হয় ভাল হয় তাৰ কাৰণে আশীৰ্বাদ দি থাকিবি যদিও আমাৰ মাজত তই নাই তথাপিও মৰা পৰ্যন্ত তই আমাৰ মনতে থাকিবি আইতা বহুত দুখত ভাগি পৰিছোঁ মায়ে তোক শোৱাৰ পাছত যে সেই জেংডাল হেনো দূৰত কিবা নিয়ম কৰি পেলাব লাগে হোৱা দেখিছনে মায়ে অকণমান আঁতৰত পেলাই থৈ আহিছেগৈ তই কিনাৰতে শুই আছ এয়া চিপকৈ বৰষুণো দিছে এয়া চাগে শুভ লক্ষণ হয়নে তোক পিণ্ড দিবলৈ এয়া পেহী ওলাইছে লখিমী ওলাইছে আৰু লগতে ভিন্দৌ ওলাইছে দেউতা ওলাইছে আমি নাই
আমি ক'লে যোৱা নাই গম পাওঁনে আমি ঘৰৰ কামখিনি কৰিব লাগিব যে মই আইমণি সেই মুহূৰ্তত কান্দি কান্দি বহি আছোঁ এয়া দেউতাই তোক হেনো দিখৌনৈ পাৰতহে পিণ্ড দিব তেওঁ মনৰ আশামতে আমি তেওঁক দিখৌনৈ পাৰলৈ লৈ গৈছিলোঁ আৰু দিখৌনৈ পাৰতে তোক পিণ্ড দান কৰিছে যাতে তোৰ পিণ্ড গৈ গংগাত পৰে আৰু তোৰ সকলো তই সৰগত স্থান পাওঁ আত্মা পুণ্যাত্মা হওক এয়া ক'ত আজি নিয়ম মতে হেনো তইতো জানই ন প্ৰসাদ আৰু হেনো কেঁচা গাখীৰ কেঁচা কল গৌ খাব লাগে সেইখিনি নিয়ম চাগে তইও পালন কৰিছিলি এতিয়া কি কৰিবি তইতো আমাৰ মাজত নাই সেইকাৰণে সেইবোৰ নিয়ম আমিও পালন কৰিছোঁ যাতে তোৰ এই সকলো ক্ষেত্ৰত একোৱেই বেয়া নহওক সকলো ভাল হওক যিমান পাৰোঁ সিমান আমি ঘৰতেই কৰিছোঁ কি কবি আইতা আমাক সহায় কৰা মানুহ কোনো নাই নহয় মায়ে আৰু পেহীয়ে অকলে কিবা কিবি কাম কৰিছে আমি ঘৰতে সীমা অকলে কৰিছোঁ জানই নহয় আমাক বহুতেই বেয়া দৃষ্টিৰে চায় বহুত দুখীয়া বুলি বহুত টুকুনা বুলি উপলুঙা কৰে দেউতাৰ কিছুমান চিধা কথাৰ কাৰণে মানুহে সকলোৱে আমাক বেয়া বুলি ভাবে কি কৰিবি আমি ঘৰতেই যিমান পাৰোঁ তোৰ নীতি নিয়ম হ'ব আমি তেনেকৈ পালন কৰিছোঁ তয়ে কৈছিলিচোন তহঁতি মোৰ মৰাৰ পাছত শ্ৰাদ্ধ একো নাপাতিবি তহঁতি মোক জীয়াই থাকোঁতে যদি সুখ দিয় মোক একো নাপাতিলেও হ'ব কিন্তু কি কবি আমি আমাৰ নীতি নিয়মখিনিতো এৰি দিব নোৱাৰোঁ তই হ'লেও তোৰ হকে যিমানখিনি পাৰোঁ সিমানখিনি কৰি যাবলৈ চেষ্টা কৰিম যাতে তই ক'তো মানে বেয়া স্থান নাপাওঁ সৰগত স্থান পাওঁ ভাল পুণ্যাত্মা হ এয়া দেউতাই সেয়া নিয়ম অনুমতে কৰিছে কামখিনি আৰু পেহীয়েও কিন্তু ইমানেই তোৰ হকে কৰিছে তই যেন পেহীহঁতকো আশীৰ্বাদ দিবি দেই আইতা ঘৰতে সকলোৱে লাগি ভাগি এনেকৈ নীতি নিয়ম কৰিছোঁ তইতো জানই আমাক কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহে আমাক তথাপিও কি কৰিবি ঘৰতে আমি এনেকৈ গোটেইকেইজনীয়ে মিলি জুলি যাতে তোৰ মৰমখিনি আমাৰ বুকুৰ মাজত সঁচাই ৰাখিব পাৰোঁ সেইবাবে যিখিনি নীতি নিয়ম বান্ধি দিছে সমাজে যিখিনি নীতি নিয়ম বান্ধি দিছে ব্ৰাহ্মণে সেইখিনিকে আমি পালন কৰিবলৈ যত্ন কৰিছোঁ যাতে তাত কোনো খুঁত ৰহি নাযায় এয়া চাচোন আমি কিমান মনত ভাগি পৰি আছোঁ কিন্তু ভাষাৰে বুজাব নোৱাৰোঁ তোৰ অনুপস্থিতিত সঁচাকৈ আমি বহুত দুখী আইতা এয়া লখিমীয়ে প্ৰসাদ খাইছে অঞ্জু পেহীয়ে প্ৰসাদ খাইছে আমি প্ৰসাদ খাইছোঁ ল'ৰাই দেখিছে নহয় অকণমানিয়ে অধ্যায় তই যে নাম দিছিলি অধ্যায় এইবোৰ গমেই নাপায় সি আকৌ হাঁহিব লাগে বুলিহে জানে এয়া মা চবকে প্ৰসাদ খাইছে এইকেইদিন তোৰ হকে ভৱেই ব্ৰতত আছে এমাহ পৰ্যন্ত থাকিব সুখী থাক তই